Welcome to Anjita's videos. মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ 8 গ্ৰাহক আহিলে খং উঠা দোকানীজন অসমীয়া পাঠৰ পাঠ 8ৰ গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' লৈ আহিছো তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ ছাত্ৰ ছাত্ৰী পাঠ 8 মাত্ৰ নহয় তোমালোকৰ কিতাপৰ বাকি পাঠৰো প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে তোমালোকে চোৱা নাই যদি চাই লবা তোমালোকৰ পৰীক্ষাৰ কাৰণে সহায় হ'ব আজিৰ ভিডিঅ' আৰম্ভ কৰো ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ তোমালোকে আগৰ দৰে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰশ্ন তোমালোকে চোৱা কিতাপত 2 নম্বৰ দিয়া হৈছে প্ৰথমে কোৱা তাৰ পাছত লিখা ক প্ৰশ্ন দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল উত্তৰ চোৱা গ্ৰাহকৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আউকনীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল খ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' চাওঁতে নিজৰ কিতাপ লৈ বহিবা মই প্ৰশ্ন তোমালোকক মাতি শুনাম ঠিক আছে খ প্ৰশ্ন আছে লিউ এন হুকে কি হোৱাৰ সপোন দেখিছিল উত্তৰ লিউ এন হুকে চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিছিল গ প্ৰশ্ন চোৱা লিউ এন হুকে কি কাৰণে মনত বৰ ৰং পাইছিল উত্তৰ লিউ এন হুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল ঘ প্ৰশ্ন চোৱা তেওঁ কেনে ধৰণৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল উত্তৰ তেওঁ কাঁচ কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল উঙৰ প্ৰশ্নত আছে বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে আৱিষ্কাৰ কৰিছিল তেওঁৰ ক'ত জন্ম হৈছিল উত্তৰ বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ 1675 চনত লিউ এন হুকে আৱিষ্কাৰ কৰিছিল তেওঁৰ জন্ম হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত হৈছিল দুটা প্ৰশ্ন দিয়া হৈছে তোমালোকে এনেকৈ পেৰাগ্ৰাফ অলপ চেঞ্জ কৰি লিখিবা ঠিক আছে প্ৰথম প্ৰশ্ন লিউ এন হুকে অণুবীক্ষণ যন্ত্ৰটোৰে কি পৰীক্ষা কৰিছিল উত্তৰ লিউ এন হুকে অণুবীক্ষণ যন্ত্ৰটোৰে মহ মাখি শুং ওকণি ঠেং গছৰ পাত নিজৰ গাৰ ছাল চুলি গৰু ছাগলীৰ নোম মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল দ্বিতীয় প্ৰশ্ন চোৱা অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউ এন হুকে কি নতুন কথা জানিব পাৰিলে উত্তৰ অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউ এন হুকে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ জীৱই বাস কৰে সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'বও পাৰে অপৰিষ্কাৰ পানীত এইবোৰৰ পৰিমাণ পৰিষ্কাৰ পানীতকৈ বেছি পিছলৈ এই ক্ষুদ্ৰ জীৱবোৰক জীৱাণু নাম দিয়া হয় সেই নতুন কথাটো জানিব পাৰিলে এতিয়া প্ৰশ্ন বৰ্গীয়া জ চোৱা জীৱাণু মানে কি পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ জীৱ বাস কৰে এই ক্ষুদ্ৰ জীৱবোৰেই জীৱাণু এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 3 নং প্ৰশ্নত দিয়া হৈছে পাঠটো পঢ়ি লিউ এন হুকৰ বিষয়ে 10টামান বাক্যত এটি টোকা লিখা উত্তৰ চোৱা এণ্টনি ভান লিউ এন হুক আধুনিক অণুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক তেওঁৰ জন্ম হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত হৈছিল ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁৰ স্কুলীয়া শিক্ষা সমাপ্ত নহল পিছত তেওঁ চশমা দোকান দি জীৱিকা অৰ্জন কৰাৰ মন মেলিছিল লগতে তেওঁ চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিবলৈ ধৰিছিল তোমালোকে ইয়ালৈকে লিখিবা আৰু লগতে গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ নহয় আমি 2 নঙৰ তোমালোকে তাৰে পৰাও লিখিব পাৰিবা বুজিছা নহয় তোমালোকে প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি এইখিনিও মুখস্থ কৰিলে তোমালোকৰ 3 নং প্ৰশ্নৰ উত্তৰ হৈ যাব ঠিক আছে এতিয়া আমি 4 নঙৰ পিনে আগবাঢ়ো 4 নঙত চোৱা বুজা আৰু বাক্য সাজা আমাক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে কাটি এটা আমাক উদাহৰণত দিয়া হৈছে ভাস্কৰ গৰাকীয়ে শিল কাটি মূৰ্তি সাজিছে এতিয়া আমি ইয়াত দিয়া হৈছে আমি বাক্য ৰচনা আলোচনা কৰিম ঠিক আছে
ৰঙত চোৱা সৰু সৰু দিয়া হৈছে সৰু সৰুত লিখিবা সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি ভাল পায় চাই চাই ৰীতালৈ বাৰ্ড চাই চাই সীতাৰ চকু বিষালে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীত খালি চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে শুই শুই ৰীতাই শুই শুই কিতাপ পঢ়ি আছে আমি কিছুমানে শুই শুই কিতাপ পঢ়ি ভাল পাওঁ হয়নে কিন্তু ভাল নহয় শুই শুই কিতাপ পঢ়িলে আমাৰ টোপনি ধৰে সোনকালে হয়নে ৰৈ ৰৈ ৰীতাৰ বাবে ৰৈ ৰৈ সীতা ঘৰলৈ উভতি গ'ল তোমালোকেও মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা ঠিক আছে এতিয়া আমি 5 নঙত কি দিয়া হৈছে আলোচনা কৰিম 5 নঙত চোৱা বুজা আৰু লিখা এটা উদাহৰণ দিয়া হৈছে সমাজ মানে সমজুৱা পথাৰ মানে পথৰুৱা বজাৰ মানে বজৰুৱা এঙাৰ মানে এঙাৰুৱা কলপাত মানে কলপটুৱা ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 6 নঙত চোৱাচোন কোনে কৈছিল কাক কৈছিল দিয়া হৈছে আৰু কেতিয়া কৈছিলো থাকে কেতিয়াবা প্ৰশ্নত ঠিক আছে আমি উত্তৰ দুটাই আলোচনা কৰিম উত্তৰ চোৱা কোনে কৈছিল কাক কৈছিল আৰু কেতিয়া কৈছিল যদি কোৱেশ্চন আহে তোমালোকে লিখিবা লিউৱেন হুকে দোকানত বহি কিবা কাটি থকা অৱস্থাত গ্ৰাহক এজনে আহি তেওঁক মাতোতে উক্ত কথাষাৰ কৈছিল যদি প্ৰশ্ন আহে কোনে কৈছিল কাক কৈছিল বুলি প্ৰশ্ন আহে তেতিয়া তোমালোকে উত্তৰ লিখিবা উক্ত কথাষাৰ দোকানীয়ে গ্ৰাহকজনক কৈছিল ঠিক আছে এতিয়া আমি 7 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 7 নং প্ৰশ্নত আছে তুমি জনা আন আন বিজ্ঞানীসকলে এনেদৰে কি বস্তু উদ্ভাৱন কৰি উলিয়াইছে তাৰ এখন তালিকা কৰা 7 নঙৰ উত্তৰত তোমালোকে লিখিবা থমাছ আলভা এডিসন বৈদ্যুতিক বাল্ব বিস্ময়কৰ আৱিষ্কাৰ তেখেতৰ বিস্ময়কৰ আৱিষ্কাৰ বৈদ্যুতিক বাল্ব আমি দ্বিতীয় শ্ৰেণীত পঢ়ি আহিছো হয়নে জন লগিভিয়াৰ্ড টেলিভিছন ঠিক আছে মই তোমালোকক দুটা মাত্ৰ দিলো তোমালোকেও নিজে লিখিবলৈও যত্ন কৰিবা ঠিক আছে প্ৰশ্নত চোৱাচোন তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয় জানিবলৈ চেষ্টা কৰা ক গেলিলিও গেলিলি খ গুগলিয়ামো মাৰ্কনি এতিয়া আমি উত্তৰ আলোচনা কৰিম কত দিয়া হৈছে গেলিলিও গেলিলি জন্ম হৈছিল 15 ফেব্ৰুৱাৰী 1564 চনত গেলিলিও গেলিলি আছিল এগৰাকী বিখ্যাত ইটালীয় গণিতজ্ঞ আৰু বিজ্ঞানী তেওঁ পিছা বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক আছিল 1642 চনত তেওঁৰ মৃত্যু হৈছিল ঠিক আছে তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা এতিয়া খ আলোচনা কৰো খত দিয়া হৈছে গুগলিয়ামো মাৰ্কনি আছিল এজন ইটালীয় পদাৰ্থ বিজ্ঞানী 1874 চনত তেখেতৰ জন্ম হৈছিল অনাতাঁৰ যন্ত্ৰ মাৰ্কনিয়ে আৱিষ্কাৰ কৰিছিল 1909 চনত তেওঁ নোবেল বঁটাও লাভ কৰিছিল তোমালোকক 8 নঙৰ ক খ মই দিলো উত্তৰ কেতিয়াবা তোমালোকক গৃহ কাৰ্যৰ কাৰণে অথবা হোমৱৰ্কৰ কাৰণে দিয়া হয় তেতিয়া তোমালোকে ভিডিঅ' চাই হলেও লিখিব পাৰিবা তোমালোকক অলপ হলে সহায় হ'ব বুলি মই দিছো উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰী ভিডিঅ' ভাল লাগিলে লাইক কৰিবা মোৰ কমেন্ট অফ থাকে মই আশা কৰো তোমালোকক ভিডিঅ'ৰ পৰা কিছু হলেও সহায় হ'ব বুলি এতিয়া আমি 9 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 9 নং প্ৰশ্নত চোৱাচোন নতুন শব্দ গঠন কৰা বলিয়া বলিয়ালি এটা উদাহৰণ দিয়া হৈছে লৰা লৰালি কৃপন কৃপনালি চতুৰ চতুৰালি টেঙৰ টেঙৰালি দ্ৰুত ধুতালি বান্দৰ বান্দৰালি ভণ্ড ভণ্ডালি মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 10 নং প্ৰশ্নত চোৱাচোন পঢ়া বুজা আৰু লিখা বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে ঠিক আছে এতিয়া আমি বাক্য ৰচনা কৰিম 10 নঙত চোৱা পিৰ 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 পিৰাই পিৰপিৰাইৰ বাক্য হ'ব পৰুৱাটো সোমাই আছে বাবে ৰীতাৰ গাটো পিৰপিৰাই আছে খিলখিল খিলখিলাই খিলখিলাইৰ পৰা বাক্য হ'ব ৰীতাৰ কথাবোৰ শুনি সিহঁতে খিলখিলাই হাঁহিছে তিৰবিৰ তিৰবিৰাই তিৰবিৰাইৰ বাক্য হ'ব আকাশত তৰাবোৰে তিৰবিৰাই আছে গিজ 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 গিজাই গিজ গিজাইৰ পৰা বাক্য হ'ব ৰীতাৰ কথা শুনি সীতা গিজ গিজাই উঠিল চিকমিক চিকমিকাই চিকমিক হলে চিকমিকাই চিকমিকাইৰ বাক্য হ'ব নতুন বস্তুবোৰ চিকমিকাই থাকে ঠিক আছে তোমালোকেও লিখিবা নিজৰ উত্তৰ বহীত
এতিয়া আমি আলোচনা কৰিম 11 নঙত কি দিয়া আছে 11 নঙত চোৱাচোন বিপৰীত অৰ্থবোধক শব্দ লিখা আমাক বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে এতিয়া উত্তৰ আলোচনা কৰিম 11 নং প্ৰশ্নৰ উত্তৰ চোৱা ক্ষুদ্ৰ বৃহৎ উন্নত অনুন্নত সক্ষম অক্ষম পৰিষ্কাৰ অপৰিষ্কাৰ ঠিক আছে 12 নঙত কি দিয়া হৈছে ভাবা আৰু উত্তৰ উলিওৱা আমাক খাতৰ দিয়া হৈছে কাণত ধৰে নাকত বহে বস্তুটোনো কি বহুতকে লাগে কি হয় বস্তুটোনো চশমা ঠিক আছে তোমালোকে লিখিবা চাই লোৱা মই লিখিয়ে থৈছো আমি পাঠ পঢ়োতেও পাইছিলো হয়নে চশমা তোমালোকে লিখি লবা উত্তৰ আশা কৰো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' বুজি পাইছা বুলি ছাত্ৰ ছাত্ৰী বাক্য ৰচনা মই মোৰ ফালৰ পৰা দিছো তোমালোকে নিজে কৰিবলৈও যত্ন কৰিবা আশা কৰো তোমালোকক ভিডিঅ' ভাল লাগিছে বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আশা কৰো তোমালোকক ভিডিঅ'ৰ পৰা কিছুমান কথা হলেও সহায় হ'ব বুলি আজি মই ইয়াতে সমাপ্ত কৰিলো আকৌ লগ পাম আমি নতুন ভিডিঅ'ত